বন্ধু বান্ধৱীসকল, আমাৰ জগতখনত এনে বহু লোক আছে যিসকল অন্য ব্যক্তিতকৈ সম্পূৰ্ণ পৃথক। এওঁলোকে কিছুমান এনে অসাধাৰণ কাম কৰিব পাৰে যিবোৰ এজন সাধাৰণ লোকে কেতিয়াও কল্পনাও কৰিব নোৱাৰে। বন্ধুসকল, আজি আমি জানিম বিশ্বৰ এনে 5জন অসাধাৰণ ব্যক্তিৰ বিষয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটিকো ছাবস্ক্ৰাইব কৰি দিব। নাম্বাৰ 5, হাছনা মুছলমানী। লেবাননত জন্মগ্ৰহণ কৰা হাছনা মুছলমানী দেখাত অন্য সৰু ল'ৰা ছোৱালীৰ দৰে প্ৰায় একেই, কিন্তু এই ছোৱালীজনীৰ এটা অসাধাৰণ গুণ আছে যাৰ বাবে হাছনা হৈ পৰে অন্য লোকতকৈ সম্পূৰ্ণ পৃথক। এদিন হাছনাই দেখা পালে যে তাইৰ চকুৰ পৰা চিচাৰ টুকুৰাৰ দৰে কিবা এটা বস্তু ওলাই আহিছে আৰু এই ঘটনাটো তাইৰ লগত বাৰে বাৰে হ'বলৈ ধৰিলে। এইবোৰ দেখাত কেঁচা হীৰাৰ টুকুৰাৰ দৰে আছিল। এই টুকুৰাবোৰ ইমানেই কঠোৰ আছিল যে ইয়াৰে যিকোনো বস্তু কাটিব পৰা গৈছিল। এই বেমাৰটোৰ চিকিৎসাৰ বাবে যেতিয়া হাছনাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ'ল, তেতিয়া ডক্তৰসকলেও আচৰিত হৈ পৰিল। তেওঁলোকৰ ওচৰত হাছনাৰ এই আচৰিত ৰোগটোৰ কোনো চিকিৎসাই নাছিল। তেতিয়াৰ পৰাই প্ৰতিদিনে 7ৰ পৰা 8টা হীৰাৰ দৰে এনে টুকুৰা হাছনাৰ চকুৰ পৰা ওলাই থাকে। শ্বন ইলিছ। শিয়াল আৰু মানুহ দুয়োটা বেলেগ প্ৰজাতিৰ জীৱ হোৱাৰ বাবে দুয়োটা কেতিয়াও একেলগে বাস কৰিব নোৱাৰে, কিন্তু শ্বন নামৰ এই ব্যক্তিজনে এই কামটো সম্ভৱ কৰি তুলিছে। শ্বন বহু বছৰ ধৰি জীৱ জন্তুৰ ওপৰত ৰিচাৰ্চ কৰি আহিছে। এনেদৰেই ৰিচাৰ্চ কৰি কৰি তেওঁ এদিন শিয়ালৰ ভাষাটো শিকিব পাৰিলে। তেতিয়াৰ পৰাই শ্বনে মানুহৰ লগত কম আৰু শিয়ালৰ লগতেই বেছিভাগ সময় কটায়। শিয়ালবোৰৰ লগত কথা বাৰ্তা কৰাৰ বাবে শিয়ালবোৰেও শ্বনক নিজৰ মাজৰে এজন বুলি ভাবে। তথাপিও শিয়াল হৈছে এটা জংঘলৰ প্ৰাণী আৰু ইয়াক কেতিয়াও বিশ্বাসত ল'ব নোৱাৰি, কিন্তু শ্বনৰ এই প্ৰতিভাৰ বাবেই শিয়ালবোৰৰ ওপৰত ৰিচাৰ্চ কৰি থকা অন্য বিশেষজ্ঞসকলে বহু কথাই জানিব পাৰিছে। কাণ ত্ৰিছান। আপুনি এই ভিডিঅ'টোত যি দেখিছে সেয়া ঘৰত কেতিয়াও ট্ৰাই নকৰিব, কাৰণ এনেকুৱা অসাধাৰণ কাম কৰিব পৰা কাণ হৈছে একমাত্ৰ ব্যক্তি। কাণে উতলি থকা তেলৰ মাজৰ পৰা হাতেৰে চিকেনৰ পিচবোৰক বাহিৰলৈ উলিয়াব পাৰে। কোনো অন্য লোকে যদি এনে কৰে তেতিয়া তেওঁৰ হাতখন বেয়াকৈ পুৰি যাব। নিজৰ এই অসাধাৰণ প্ৰতিভাৰ কথা কাণে নিজৰ লগত ঘটা এটা ঘটনাৰ পৰা জানিব পাৰিছিল। যেতিয়া গছৰ ওপৰৰ পৰা অকস্মাতে সৰি পৰা এটা আম আহি তেওঁৰ উতলি থকা তেলৰ কেৰাহীত পৰিছিল আৰু লগে লগে কেৰাহীত থকা গৰম তেলবোৰ আহি তেখেতৰ গাত পৰিছিল, কিন্তু গৰম তেলবোৰ গাত পৰাৰ পিছতো কাণৰ একোৱেই হোৱা নাছিল। ইয়াৰ পিছত এদিন কাণে নিজেই গৰম তেলত নিজৰ হাতখন ভৰাই দি পৰীক্ষা কৰিলে। তেতিয়া কাণে বুজিব পাৰিলে যে গৰম তেলে তেওঁক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। কাণে 480 ডিগ্ৰী তাপমাত্ৰাত উতলি থকা তেলৰ পৰা 20টা চিকেনৰ পিচ বাহিৰলৈ উলিয়াই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। টিম ফ্ৰিড। এই পৃথিৱীত এনে কোনো লোক নাই যোনে নিজ ইচ্ছাৰে সাপৰ হতুৱাই কামুৱাব খুজিব, কিন্তু এনে দুঃসাহসিক কাম কৰিব পৰা লোক এই পৃথিৱীত আছে, আৰু তেনে দুঃসাহসিক কাম কৰিব পৰা এজন ব্যক্তি হৈছে টিম ফ্ৰিড। আপুনি বিশ্বাস কৰিবলৈ টান পাব যে 100তকৈও অধিকবাৰ সাপে কামোৰাৰ পিছতো টিম আজিও জীয়াই আছে। তেওঁ যে কেৱল এটা প্ৰজাতিৰ সাপেৰে নিজক কামোৰাই তেনে নহয়, টিমে পৃথিৱীৰ সকলোতকৈ বিষাক্ত সাপেৰেও নিজকে কামোৰাইছে, যেনে পৃথিৱীৰ সকলোতকৈ বিষাক্ত সাপ ব্লেক মাম্বা, যিয়ে কামোৰাৰ পিছত যদি 20 মিনিটৰ ভিতৰতেই ৰোগীক চিকিৎসাধীন কৰা নাযায় তেওঁৰ মৃত্যু নিশ্চিত হয়। সেই সাপে কামোৰাৰ পিছতো টিমৰ কোনো ধৰণৰ চিকিৎসাৰ প্ৰয়োজন নহয়। ডক্তৰৰ মতে টিমৰ ইমিউন ছিষ্টেম বহু মজবুত, যাৰ বাবে কোনো ধৰণৰ বিষে তেওঁক ক্ষতি কৰিব নোৱাৰে। মিটচেল লেটিটো। মিটচেল লেটিটো এজন এনে ব্যক্তি আছিল যিজনে সকলো বস্তুকেই খাব পাৰিছিল, যেনে ৰবৰ, চিচা, লোহা ইত্যাদি ইত্যাদি। এইবোৰ বস্তু খোৱাটো মিটচেলৰ বাবে একেবাৰেই সহজ কাম আছিল। মিটচেলৰ এই অদ্ভুত অভ্যাসটোৰ আৰম্ভণি তেতিয়াৰ পৰা হৈছিল যেতিয়া তেওঁ মাত্ৰ 9 বছৰৰ আছিল। তেখেতে তেতিয়াই নিজৰ মাক দেউতাকক এটা টিভি খাই দেখুৱাইছিল। যিজন ল'ৰাই সৰুতেই এটা টিভি খাই শেষ কৰিব পাৰিছিল, ভাবক সেইজন ল'ৰাই ডাঙৰ হৈ কি কি বস্তু খাই শেষ কৰিব। আপুনি ভাবিবও নোৱাৰে, কিন্তু এয়া সত্য যে মিটচেলে এখন ডাঙৰ উৰাজাহাজ খাই শেষ কৰিছিল, আৰু এই উৰাজাহাজখন খাই শেষ কৰিবলৈ তেওঁৰ মুঠ 2 বছৰ সময় লাগিছিল।
সো বন্ধুসকল এই আছিল আজিৰ ভিডিঅ'টি চাই কেনে পালে তলত এটা কমেন্ট কৰি নিশ্চয়কৈ জনাই দিব আৰু আমাৰ চেনেলটিকো